Hi guys, it's me Pranjal. এই ভিডিওত আমি টেলিত কেনেকৈ কোম্পানী ক্ৰিয়েট কৰে হৈছে অল্টাৰ এণ্ড পাৰ্টিকুলাৰ কোম্পানী এটা কেনেকৈ ডিলিট কৰে সেইখিনি চাবলৈ ট্ৰাই কৰিম। তো মই ষ্টাৰ্ট কৰিছোঁ। টেলিলৈ যাব, ডাবল ক্লিক কৰিব। অলপ টাইম লৈছে। অ'কে, অপেন হোৱাত লৈছে। অ'কে, যাব এডুকেশ্যন মোডলৈ, যদি কমাৰ্চিয়েল মোডলৈ। তো ফাৰ্ষ্ট আমি চাম কোম্পানী কেনেকৈ ক্ৰিয়েট কৰিব। তো চিলেক্ট ক্ৰিয়েট কোম্পানী ক্ৰিয়েট কৰিব। তো ইয়াতে আপোনাৰ কোম্পানীৰ নাম এণ্টাৰ কৰিব। ছাপ'জ মই টি কম্পিউটাৰ প্ৰাইভেট লিমিটেড দিছোঁ, হৈছে। দেন এণ্টাৰ। যিটো আপোনাৰ মেইলিং নেম আৰু যিটো আপোনাৰ নেম হয় সেই দুটা ছেম হয়। তো সেইটোত কোনো চেঞ্জেছ নালাগে। আপুনি এড্ৰেছ দিব পাৰে। ছাপ'জ মই এড্ৰেছ হিচাপে দিছোঁ GY গুৱাহাটী, হৈছে। পিন নম্বৰ যিকোনো দিব পাৰে। তো কাণ্ট্ৰি এজ এ ইণ্ডিয়া হয়, হৈছে। ষ্টেট হিচাপে মই আছাম চিলেক্ট কৰিছোঁ। ক্লিয়াৰ। পিন নম্বৰ যিকোনো দিব পাৰে। মই পিন নম্বৰ এটা দিছোঁ, ছাপ'জ 1015। ক্লিয়াৰ। তাৰপিছত ফোন নম্বৰ, ফেক্স নম্বৰ, মেইল ID, ৱেবছাইট যদি কোম্পানীৰ থাকে, হৈছে, সেইখিনি বস্তু প্ৰভাইড কৰিব পাৰে। দেন আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ, আপোনাৰ কি নৰ্মেলি ফাইনেন্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা ধৰা যায়। চ' মই এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, হৈছে। আৰু বুকিংটো বিগিন হ'ব এপ্ৰিলৰ পৰা। ক্লিয়াৰ। তো ইয়াতে আপোনাৰ যদি এনেকৈ পাছৱৰ্ড বা চিকিউৰিটি কৰি ৰাখিব বিচাৰে, তো এইখিনি বস্তু আমি পিছলৈ যাম। যেতিয়া আমি এডভান্স নলেজ ল'ম তেতিয়া আমি ভালকৈ শিকিম, হৈছে। তো মই এইখিনি বস্তু স্কিপ কৰিছোঁ। তো ইণ্ডিয়ান চিম্বল হিচাপে ৰুপি ইউজ কৰা যায় না। যদি আপুনি USA যায় তেতিয়াহ'লে ডলাৰ চিম্বলটো ইউজ কৰিব, হৈছে। তো আমাৰ যিটো ইণ্ডিয়ান ৰুপি আইনাৰ হিচাপে শ্ব' কৰা। তো ছাফিক্সটো মই ন কৰি দিছোঁ এতিয়া। তো যাতে সেই এমাউণ্ট চিম্বলটোৰ মাজত যদি স্পেচ থাকে, মই য়েছ বাই ডিফল্ট য়েছ আছে, হৈছে। আমাৰ মিলিয়নত শ্ব' কৰিব নালাগে। তো সেইখিনি বাই ডিফল্ট ন হ'ব। ক্লিয়াৰ। তো ইয়াতে যিটো আপোনাৰ ডিচিমেল ফৰ্মেট দুটা হ'ব, পেচা, হৈছে, 0.12 পেচা যি থাকে, হৈছে। এইটো যিটো ৰিপ্ৰেজেণ্টিং এমাউণ্ট আফটাৰ ডিচিমেল পেচাত থাকিব, হৈছে। ডিচিমেল কেইটা হ'ব, দুটা হ'ব। ক্লিয়াৰ। দেন এণ্টাৰ হোৱাৰ পিছত আপোনাক কনফাৰ্মেশ্যন বিচাৰিব। তো একচেপ্ট কৰিলে য়েছ, হৈছে। বাই ডিফল্ট আপুনি এণ্টাৰ মাৰি দিলে, হৈছে। অলৰেডি আমাৰ কোম্পানী ক্লিয়াৰ হৈ গ'লে, ক্ৰিয়েট হৈ গ'লে। ক্লিয়াৰ। চ' ছাপ'জ আপুনি কি হ'ল কি কোম্পানী নেমটো ভুল হৈছে, আপুনি অল্টাৰ কৰিব বিচাৰিছে। অল্টাৰ কৰিবৰ কাৰণে F3, হৈছে। হৈছে F3 আপুনি মাউচটো ইউজ কৰিব পাৰে, হৈছে। F3 ক্লিক কৰিব। হৈছে F3 আহিলে। তো F3ত আপুনি অল্টাৰত যাব। ক্লিয়াৰ। অল্টাৰত গৈ এণ্টাৰ। তো ইয়াতে আপোনাক যিমানখিনি কোম্পানী ক্ৰিয়েট হৈ আছে, তো সকলোবোৰ কোম্পানী গ'ল। তো বাই ডিফল্ট এতিয়া এটাই কোম্পানী আছে, হৈছে। চিলেক্ট কৰি এণ্টাৰ মাৰিব। যদি আপোনাৰ চেঞ্জেছ লাগে তেতিয়াহ'লে আপুনি ইয়াতে চেঞ্জেছটো কৰি দিব পাৰিব, ইফ ইউ আৰ নিড, হৈছে। ছাপ'জ ক'ৰবাত আপোনাৰ ডট লাগিছিলে বা কেপিটেল স্মল হ'ব লাগিছিলে, হৈছে। ডট, ক্লিয়াৰ।
তো নেক্সট সাপোজ আপুনি এই কোম্পানীটো ডিলিট কৰিব আছে তো ডিলিট কৰিবৰ কাৰণে ডিফল্ট এটা থাকে কন্ট্ৰল ডি ফৰ ডিলিট দ্য কোম্পানী হৈছে ইয়াতে এটা কথা কৈ দিওঁ তো যেতিয়া আপুনি পাৰ্টিকুলাৰ কোম্পানী এটা ডিলিট কৰিব তাৰ ডাটাখিনি যাতে বেকআপ ৰাখে হৈছে ডিলিট কৰাৰ আগত তো সাধাৰণতে প্ৰফেশ্যনেলি এনেকুৱা ডিলিট প্ৰচেছ নহয় এইটো জাষ্ট শিকিবৰ কাৰণে এই প্ৰচেছটো দেখুওৱা গৈছে ক্লিয়াৰ তো ডিলিট কৰিবৰ কাৰণে কন্ট্ৰল ডি তো আপোনাৰ কনফাৰ্মেশ্যন এটা বিচাৰিব সরি কন্ট্রোল ডি নহয় অল্টি ডি মাই মিষ্টেক অল্টি ডি হয় তো ইয়াতে কনফাৰ্মেশ্যন বিচাৰিছে আচ্ছা কনফাৰ্মেশ্যনত আপুনি যদি আপুনি ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে য়েছ যদি ডিলিট কৰিব নিবিচাৰে তেতিয়াহ'লে নো তো মই ডিলিট কৰিব বিচাৰিছোঁ য়েছ হৈছে আৰু এবাৰ সুধিছে চিয়'ৰ চিয়'ৰ তো আপোনাৰ ডিলিট হৈ গ'ল ক্লিয়াৰ তো এই ভিডিঅ'ত ইমানেই আছিলে তো প্লিজ কাইণ্ডলি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব যাতে আপুনি আপডেট হৈ থাকিব পাৰে তো আজিলৈ এৰিছোঁ বাই বাই